হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বিভিন্ন কাৰণবশতঃ মই বহুত দিন আপোনালোকক ভিডিঅ' আপলোড কৰিব পৰা নাছিলোঁ। ভাবিলোঁ আজি আপোনালোকৰ আগত কেইটামান কথা শ্বেয়াৰ কৰোঁ। সেইদিনাখনি মোৰ ভণ্টি এজনীয়ে হঠাৎ ফোন কৰি পেলাই ক'লে যে মোৰ ইমান যে পেচাব হৈছে, কিয় মোৰ চুগাৰ হৈছে নেকি? কাৰণ তাই মোক এইটো কাৰণেই সুধিছিলে যে মোৰ চুগাৰ আছে। তাই ভাবিছে কি জানি মোৰো চুগাৰ হৈছে, তাইকে সুধি চাওঁ। তাই মোক সেইটো জানিবৰ কাৰণে ফোন কৰিছিলে। তেতিয়া মই তাইক সুধিলোঁ, ৰচোন তোৰ এইকেইটা লক্ষণ হৈছে নেকি? বেছিকৈ পিয়াহ লাগিছে নেকি, ভোক লাগিছে নেকি? তেতিয়া তাই ক'লে নাই, মোৰ এইকেইটা লক্ষণ হোৱা নাই। তেতিয়া মই ক'লোঁ, তোৰ এইটো পেচাব ইনফেকশ্যনো হ'ব পাৰে, তই একবাৰ ডক্টৰক দেখা বা ফাৰ্মাচীত গৈ ক'লেও তোক টেবলেট দিব পাৰে বা দৰৱ কিবাকিবি দিব পাৰে। তেতিয়া তাই মই কোৱা মতেই কৰিলে। পিছত তাই গম পালে যে তাই সেইটো ইউৰিন ইনফেকশ্যনেই হৈছে। মই কোৱা ধৰণেই হ'ল। তাৰ পাছত তাই ফাৰ্মাচীৰ পৰা দৰৱ আনিলে, 7 দিনৰ কোৰ্চ কৰিলে। কোৰ্চ কৰাৰ পাছত ভাল পালে। ভাল পাই পেলাই মোক ক'লে যে মোৰ এইটো এনেকুৱাই হৈছিলে, মই ভাল পাইছোঁ এতিয়া। এই তেনেকেই আমাৰ মহিলাসকলৰ ইউৰিন ইনফেকশ্যন হৈ যায় ঘপককেনে। কেতিয়াবা আমি গম নোপোৱাকৈও হৈ যায়। আৰু পুৰুষবিলাকৰো হয়, কিন্তু পুৰুষবিলাকতকৈও মহিলাবিলাকৰ বেছিকৈ হোৱা দেখা যায়। কাৰণ আমাৰ যোনটো পেচাবৰ ৰাস্তা নহয়, সেইটো সৰু হয়। সেইটো কাৰণে তাত মানে ঘপককেনে বেক্টেৰিয়া সোমাই যায়। সেইকাৰণে মহিলাসকলে মানে যেতিয়াই পেচাব কৰে তেতিয়াই প্ৰাইভেট পাৰ্টছডোখৰ ধুব লাগে। ধুই পেলাই সেইডোখৰ ভালকৈ চাফা কৰি ৰাখিব লাগে। আৰু য'তে ত'তে পেচাব কৰিব নালাগে, জেগা চাই চিতি পেচাব কৰিব লাগে। আৰু বিশেষকৈ আমাৰ মহিলাসকলৰ এইটোৱে বেছি প্ৰব্লেম যে আমি য'তে ত'তে পেচাব কৰিব নোৱাৰোঁ। বহুত সময় পেচাব ৰাখি থ'ব লাগে, কিন্তু আপোনালোকে কেতিয়াও পেচাব এনেকৈ ৰাখি নথ'ব। যেনেকৈ তেনেকৈ নহ'লেও পেচাব লাগিলে আপোনালোকে য'তেই যেনেকৈ পাৰে পেচাব কৰিবলৈ চেষ্টা কৰিব। আৰু পেচাব ইনফেকশ্যনৰ পৰা বাচিবলৈ আমি বেছিকৈ পানী খাব লাগে। বেছিকৈ পানী খাব। আমি দিনটোত 3 লিটাৰ পানী খাবই লাগে। আপোনালোকে যদি বটলে পানী খাবলৈ অসুবিধা পায়, তেতিয়া আপোনালোকে গিলাচে দিনটোত 8ৰ পৰা 10 গিলাচ পানী খাবলৈ চেষ্টা কৰিব। গৰম দিনততো আমি পানী খাওঁৱেই, কিন্তু ঠাণ্ডা দিনতো আমি সমানেই পানী খাব লাগে। এই ঠাণ্ডা আহিছে, পানী কেনেকৈ খাম, তেনেকৈ সেইবিলাক ভাবি থাকিব নালাগে। প্ৰেগনেঞ্চি মহিলাসকলেও পেচাব ইনফেকশ্যন হোৱা দেখা যায়। মোৰেই হৈছিলে। ডক্টৰে তেতিয়া 7 দিনৰ মোক কোৰ্চ কৰিব দিছিলে। তেনেকেই মানে যেতিয়া আমাৰ গৰ্ভস্থ সন্তানটো ডাঙৰ হয় ন, তেতিয়া আমাৰ পেচাবৰ ব্লাডাৰত প্ৰেছাৰ পৰে। তেতিয়া যদি আমি ভালকৈ পানী খোৱা নকৰোঁ বা তেনেকৈ বেছি জ্বলা মছলাজাতীয় বস্তু খাওঁ, তেতিয়াই পেচাব ইনফেকশ্যন হৈ যায়। আৰু বিশেষকৈ মোৰ চুগাৰ আছিলে কাৰণে পেচাব ইনফেকশ্যনটো হৈ গৈছিলে বাৰু। কিন্তু যেতিয়া গৰ্ভত সন্তান থাকে, তেতিয়া আপোনালোকে বেছিকৈ পানী খোৱা কৰিব। পানী বেছি খাব। আৰু লগতে ভিটামিন চি জাতীয় বস্তু খাব লাগে। যেনেকৈ হওক মৌচুমী, কমলা, নেমু টেঙা, এইবিলাকত ভিটামিন চি থাকে। পেচাব ইনফেকশ্যনত ইমান ভয় খাবলগীয়া একো নাই। আপোনালোকে সময়ত যদি ট্ৰিটমেণ্ট কৰে, ই সোনকালে ভাল হৈ যায়। আৰু যদি সময়ত ট্ৰিটমেণ্ট নকৰে, ই ভাল হ'বলৈ অকণমান সময় লাগে। আৰু যদি সময়মতে ট্ৰিটমেণ্ট নকৰে, তেতিয়াহ'লে কিডনী এফেক্ট কৰিবও পাৰে। মই যিখিনি জানো, মোৰ যিখিনি অভিজ্ঞতা, সেই অভিজ্ঞতাৰ পৰা আপোনালোকক এই কথাখিনি মই শ্বেয়াৰ কৰিছোঁ, যাতে আপোনালোকৰ সুবিধা হয়। গতিকে নিজৰ যত্ন ল'ব সদায়। ভালে থাকক সকলো। ভিডিঅ'টো আজি ইমানেই। যদি ভিডিঅ'টো ভাল লাগিছে, তেনেহ'লে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।